অসম সন্তানৰ বুদ্ধি বীৰত্বৰ অনুকৰণ বলিউডৰ ছবিত। বাগী 2ত মেজৰ লিটল গগৈৰ যুদ্ধ কৌশল। এই দৃশ্য কাশ্মীৰত উন্মত্ত জনতাৰ মাজেৰে অসমীয়া সেনা বিষয়া লিটল গগৈয়ে বিনা ৰক্তপাতে ৰক্ষা কৰিছিল ভালে সংখ্যক ভাৰতীয় সেনাক। ৰক্ষা কৱচ হিচাপে এজন উগ্ৰবাদীক ঢাল হিচাপে ব্যৱহাৰ কৰি সেনাৰ জীপৰ আগফালে বান্ধি সেনা ছাউনীলৈ লৈ গৈছিল ভাৰতীয় সেনাৰ মেজৰ লিটল গগৈয়ে। উন্মত্ত জনতাৰ মাজেৰে বিনা ৰক্তপাতে এজন উগ্ৰবাদীক এইদৰে কৰায়ত্ব কৰাৰ লগতে সামান্য সংখ্যক সেনাক পাকিস্তান সমৰ্থিত জনতাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ অসমীয়া সেনা বিষয়াজনে গ্ৰহণ কৰিছিল এই অভূতপূৰ্ব কৌশল। লিটল গগৈৰ এই বুদ্ধি আৰু বীৰত্ব দেশজুৰি চৰ্চিত হৈছিল। আনকি ভাৰতীয় সেনাই সন্মানিত কৰিছিল মেজৰ লিটল গগৈক। আৰু এইবাৰ চাওক বলিউডৰ ছবি বাগী 2ত কেনেকৈ অনুকৰণ কৰা হৈছে লিটল গগৈৰ বুদ্ধি আৰু বীৰত্বৰ। অসমীয়া সেনা বিষয়াই কাশ্মীৰত প্ৰদৰ্শন কৰা এই বীৰত্ব, সাহস আৰু কৌশল অনুকৰণ কৰিলে সদ্য মুক্তিপ্ৰাপ্ত বলিউডৰ জনপ্ৰিয় ছবি বাগী 2ৰ পৰিচালকে। যাক লৈ এতিয়া গৌৰৱান্বিত অসমবাসী। আমাৰ অসমীয়াৰ এজন মেজৰ যে কাশ্মীৰত এজন উগ্ৰবাদীক ঢাল হিচাপে প্ৰয়োজন কৰি নিজৰ জীপৰ ফ্ৰণ্টত বান্ধি পেলাই উত্তপ্ত জনতাৰ মাজতে নিজৰ প্লাটুনৰ চলজাৰখিনিক যেনেকে লৈ আহিছিলে, বচাই লৈ আহিছিলে, তেনেকুৱাই অনুকৰণ কৰি পেলাই আমাৰ এই বাগী 2 ফিল্মখনৰ প্ৰথম চিনটোতে দিছে। সেইবাবে মোৰ খুবেই ভাল লাগিলে। বিগত শুকুৰবাৰে মুক্তি লাভ কৰিলে এইখন হিন্দী ছবি বাগী 2-এ। पत्थर मारने पे इंसान को मार देना ये कौन सा रूल है? पत्थर तक ठीक था सर, उन्हें तिरंगा नहीं चलाना चाहिए था। বিখ্যাত পৰিচালক আহমেদ খানৰ পৰিচালনা, টাইগাৰ শ্ৰফ আৰু দিশা পাটানী অভিনীত বলিউডত খলকনি তোলা ছবিখনত অসমীয়া সেনা বিষয়াৰ সাহস, বীৰত্বৰ বাস্তৱ কাহিনী অনুকৰণ কৰা ঘটনা অসমবাসীৰ বাবে নিশ্চয়কৈ গৌৰৱৰ কথা। কেমেৰা পাৰ্চন শান্তনুৰ সৈতে বিশ্বনাথ চাৰিআলিৰ পৰা হেমন্ত শইকীয়া, নিউজ লাইভ।